নমস্কাৰ। বিশেষকৈ বিজেপি চৰকাৰখনক কৈছোঁ, আপোনালোকৰ যদি একো কাম নাই কৰিবলৈ তেনেহ'লে আমাৰ নিচিনা মানুহবিলাকক একফালৰ পৰা গুলিয়াই যাওক। আপোনালোকে কি ভাবিছে আমি ইমান মূৰ্খ? চেণ্ট্ৰেলৰ পৰা ইমান কৰোৰ টকা আহিছে, বিলবিলাক ছাবমিট কৰিবৰ কাৰণে আপোনালোকে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক ইমান হাৰাশাস্তি কৰিছে। সঁচা কথা কওঁ, যদি ভগৱান আছে এদিন হ'লেও আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালে এই পাপ ভোগ কৰিবই লাগিব। আমাক সাহাৰ্য নিদিয়ে নালাগে, কিন্তু আমাক কৰি খাবতো দিয়ক। আমাক কৰি খোৱাৰ ৰাস্তাটো কিয় বন্ধ কৰিছে আপোনালোকে? মাৰ্চৰ 20 তাৰিখৰ পৰা আজিলৈকে 1 টকাও ইনকাম নাই। 3-4 মাহ ধৰি ঘৰ ভাড়া দিব পৰা নাই, বেংকৰ ইনষ্টলমেণ্ট দিব পৰা নাই। কি কৰিম আমি? গাঁৱত যাব পৰা নাই, বানপানী, না গাঁৱত সাহাৰ্য দিছে না আমাক ইয়াত দিছে। কি কৰিম আমি? আপোনালোকে বিচাৰিছে নেকি আমি ছুইচাইড কৰিম? ছুইচাইড কৰিব লাগিলে ইয়াত নকৰোঁ, মনত ৰাখিব, ঘৰত নকৰোঁ। আপোনালোকৰ জনতা ভৱনৰ সন্মুখত ছুইচাইড কৰিম, মনত ৰাখিব। কিন্তু আমি শিল্পী হয়, শিল্পী হিচাপে জীয়াই থাকিব দিয়ক। কিন্তু বৰ্তমান সমস্যাটো অকল শিল্পীৰ বুলি নহয়, প্ৰত্যেকৰে হৈ আছে। গতিকে আপোনালোকে আত্মনিৰ্ভৰশীল হোৱাৰ কথা কয়, কিন্তু যিবিলাক আত্মনিৰ্ভৰশীল হৈ আছে তেওঁলোকৰ আজি এনেকুৱা অৱস্থা কিয় হ'ল? একমাত্ৰ আপোনালোকৰ কাৰণে। মানিছোঁ কৰোণা হৈছে, আমি ছ'চিয়েল ডিষ্টেঞ্চ মানিব লাগে। আমাৰ জনসাধাৰণে সেইটো মানিয়ে আছে। অপ্ৰিয় হ'লেও সত্য কথা, আৰু অপ্ৰিয় হ'লে এইটোও সত্য কথা, ছ'চিয়েল ডিষ্টেঞ্চিং যিবিলাকে কৈ থাকে ছ'চিয়েল ডিষ্টেঞ্চিং হ'ব লাগে, সেইবিলাকে নাই হোৱা, আপোনালোকে নাই হোৱা। বিশেষকৈ মই কৈছোঁ, যোৱাকালি মই ঘৰত গৈছিলোঁ, কাৰণ মই থাকোঁ জটিয়াত আৰু মা দেউতা থাকে জোনালীত। তাতো ভাড়াঘৰ, ইয়াতো ভাড়াঘৰ। কিন্তু বিশেষ অসুবিধাৰ কাৰণে, মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মোৰ নিজৰ স্কুলখন ইয়াত আছে। সেইকাৰণে মই স্কুলৰ লগতে আছিলোঁ। যি কি নহওক, মই বোলো কণী 1 প্লেট দিম বুলি মই ঘৰত গৈছিলোঁ, কিন্তু ৰাস্তাত মোক পুলিচে ধৰিলে। ঠিক আছে, একো নাই। পুলিচে মোৰ পৰা চাবিপাত হাতেৰে লৈছে, হাতত তেখেতসকলৰ হেণ্ড গ্ল'ভছ একো নাই। অকল মোৰ বুলি নহয়, যিমান গৈছে মেক্সিমামৰে চেকিং কৰা সময়খিনিত মেক্সিমামৰে চাবি লৈছে। লগ কথা নাই, তাত কোনো ধৰণৰ চেনিটাইজাৰ নাই। তাৰোপৰি যেতিয়া ফাইন কাটিছে, ফাইন চাব 2000 টকা, য'ত আমাৰ 1 টকা ইনকাম নাই, ঘৰ ভাড়া দিব পৰা নাই, 2000 টকা ফাইন ক'ৰ পৰা দিম? আৰু মোৰ ভুলটো ক'ত? আপোনালোকেতো সাহাৰ্য নিদিয়েই, কাৰণ নিজে অলপ চেষ্টা কৰি মই কণী 1 প্লেট মই ঘৰত দিব গৈছোঁ, সেইটোৱে মোৰ ভুল নে কি কয়? কিন্তু মোৰ লগত আছিলোঁ, চেনিটাইজাৰো আছিলে, মই ছ'চিয়েল ডিষ্টেঞ্চিঙো মেইনটেইন কৰিছিলোঁ, মাস্কো পিন্ধিছিলোঁ, তাৰ ওপৰত হেলমেট আছিলে, মোৰ গাড়ীৰ কাগজ পাতি চব আছিলে, চবখিনি আছিলে। মোৰ ফালৰ পৰাতো চব অ'কে আছিলে, তাৰপিছতো আপোনালোকে ফাইন কাটিলে। কিন্তু আপোনালোকে কি কৰিলে? যিজন অফিচাৰে ফাইন কাটি আছিলে, তেখেতৰ কলমটো, যিমানৰ ফাইন কাটিছে সকলোৱে কলমটো চুইছে। তাৰ মাজত যদি কিজানি মোৰে কৰোণা আছিল, মোৰ যদি আছিল আপোনাৰ তাত যাব, কলমটো মই চুইছিলোঁ। আপোনাৰ যদি আছিল, আপোনাৰ তাত যোৱাৰ লগে লগে বেলেগ এজনৰ তাত যাব। তো আপোনালোকৰ সেই ছিষ্টেমটো কিয় নাই? চেনিটাইজাৰ যে কৰিব লাগে, কিবা কৰিব লাগে, কিয় নাই? এইটো এটা সৰু উদাহৰণহে। গতিকে এনেকুৱা উদাহৰণ বহুত আছে। গতিকে প্ৰথমতে আপোনালোকে কৰক, তাৰপিছত আমাক ক'ব। আৰু এইবিলাক ভেকু ভাওনা নকৰিব। আপোনালোকে পইচা মাৰিব ইচ্ছা আছে, মাৰক, মাৰি থাকক। জনসাধাৰণৰ সকলো পইচা আপোনালোকে আপোনালোকৰ নিজৰ পাৰ্চনেল বেংক একাউণ্টত ভৰাওক। তাত আমাৰ ক'ব লগা একো নাই। খালি আমি নিজে যিখিনি কৰি আছোঁ, আত্মনিৰ্ভৰ হিচাপে যিখিনি নিজে হাতে কামে লাগি ইনকাম কৰি আছোঁ, সেইখিনিৰ পৰা আমাক বঞ্চিত নকৰিব। আৰু এটা কথা মই বিজেপি চৰকাৰক কৈ দিওঁ, আপোনালোকতো এইবাৰ ভোট নিদিওঁৱেই, আৰু মোৰ লগতে মই 10 জনক মানা কৰিম যে আপোনালোকক ভোট নিদিবৰ কাৰণে, আৰু সিহঁতকো ক'ম, সিহঁতেও যাতে 10 জনক কয়, মনত ৰাখিব। নমস্কাৰ, জয় আই অসম।